তেন্তে ভোলা তোমাৰ আপাৰ লগত মোৰ আপিৰ বিয়া পাক্কা হৈ গ'ল হয়নে নহয়? হয় আমিতো কৰোণাটো যোৱালৈ অপেক্ষা কৰি আছো। কৰোণা গ'লেই একেটা ডেটত ঠিক ঠাক কৰি আপা আৰু আপিটোৰ বিয়া পাতি দিম। তেন্তে ভোলা তোমাক এটা কথা সুধিব লাগিছিল। হয় কি কথা কওকচোন, কি সুধিব লাগিছিল? মই কৈছো যে আজিৰ যুগৰ আপাগুলা গাঞ্জা মদ এইবোৰেই খায়, তেন্তে তোমাৰ আপা এইবোৰ নেচা টেচা নকৰেতো? নহয় দিলীপ, আমাৰ আপা নেচা টেচা একোৱেই নকৰে। আমাৰ আপাৰ ভিতৰত কোনো বেয়া গুণেই দেখা নেপাবি। আমাৰ আপা মোকেই মানা কৰে, আমিতো নেখাং। মই যে বিড়িটো কেতিয়াবা খাং, আমাৰ আপা মোকেই শাসন কৰে, বিড়ি নেখাবি। নহয় তুমি আমাৰ আপাৰ বিষয়ে ভুল ধাৰণা কৰিছা। তোমাৰ ভাগ্য ভাল যে আমাৰ আপাৰ দৰে জোঙাই পাবি, বুজিছ দিলীপ? মই সঁচাকেই জনা নাছিলো তোমাৰ আপা ইমান ভাল। আৰু মোৰ এই কথা শুনি তুমি যদি কষ্ট পাইছা মোক ক্ষমা কৰি দিবি। সঁচাকৈ মই বহুত ভাগ্যৱান যে তোমাৰ আপাৰ দৰে জোঙাই পাম। নহয় মই কষ্ট পোৱা নাই। এইটো কিমান বাৰ কৈছো ফেফেক কৰি নেকান্দিবি, তই আহ মোৰ লগত। কাকা তোমাৰ আপাক সাৱধান কৰিবা, তোমাৰ আপাৰ তেল বাঢ়ি গৈছে। কি ৰে, কি হ'ল? সি কি কৰিলে? এনেকুৱা কি হ'ল তাৰ জবাব এতিয়া দিম নেকি? এই মানুহজনটো বহি আছে, এই মানুহজনৰ সন্মুখত দিলে ঠিক হ'ব নেকি? হয় বাবু কচোন, সি কি কৰিলে আমাৰ সন্মুখতে ক। তোমাৰ আপা ধেপচা যোগেনৰ চাহ দোকানত বহি বিড়ি টানি আছিল আৰু আমাৰ বন্ধু পাণ্ডু তাক কৈছিল, আৰে ধেপচা বিড়ি কিয় টানিছ? বিড়ি খালে তোৰ ক্ষতি হ'ব। এইটো কথা কোৱাত পাণ্ডুক মাৰিলে, থাপৰ মাৰিছে, পাণ্ডুক কন্দুৱাই ঘৰত পঠাই দিছে। তেন্তে আপুনি ব্যৱস্থা লওক ইয়াৰ। তেতিয়াহ'লে তই মোক মিছা কথা কৈ আছিলি যে তোমাৰ আপা নেচা টেচা নকৰে, আৰু ইহঁতৰ মুখৰ পৰা কি শুনিছো। তেনেহ'লে ভোলা তোমাৰ আপাৰ লগত মোৰ আপিৰ বিয়া কেঞ্চেল। মই ঘৰত যাওঁ। মই নিবিচাৰো নেচা টেচা কৰা আপাৰ লগত আমাৰ আপিৰ বিয়া হওক। দিলীপ নেযাবি দিলীপ, এবাৰ মোৰ কথা শুন দিলীপ। আৰে তহঁতে এই কথাবোৰ কোৱাৰ সময় নেপালি, এই সময়তে ক'ব পাৰিছিলি এইবোৰ কথা। তেন্তে আপোনাকতো সেইকাৰণে সুধিছিলো যে কথাবোৰ এই মানুহজনৰ ওচৰত কওঁ নে নকওঁ, নে পিছত কম, আপুনিতো মানা কৰিব লাগিছিল। হ'ব এতিয়া ধেপচা ক'ত আছে সি? তাক মজা দি আছো। লেলাম লেলা এথি হুলেলা। সেইটো ছানী লিয়নিৰ ভক্ত আহিছে। আৰে তহঁতে ইয়াত কি কৰিছ? আৰে এইবোৰ কি শুনিছো তোৰ বিষয়ে হা? তই কি বিড়ি খাইছ আৰু লোকৰ আপাক মাৰি কন্দুৱাই পেলাইছ? মই বিড়ি চিৰি একো খোৱা নাই, এইবোৰৰ কথা নুশুনিবি। এইবোৰে মিছা কথা কৈছে, আমি তাৰ ঠাত চাহে খাই আছিলো। চালা ইমান কষ্ট কৰি এটা বিয়াৰ যোগাৰ কৰিছিলো তোৰ কাৰণে, তই তাকো শেষ কৰি দিলি। আচলতে তোৰ কপালতেই প্ৰচুৰ দুখ আছে। কিয় লোকৰ কথা শুনিছ? মই তোৰ আপা হৈ কৈছো বিড়ি খোৱা নাই, আৰু তই তোৰ আপাৰ কথা নুশুনি লোকৰ কথা শুনিছ। চা আপাতো তই মোৰ, ঠিক আছে, আমিতো লোকৰ আপাক মাৰিব নোৱাৰো, সেইকাৰণে নিজৰ আপাকে মাৰিব লাগিব, হয়নে নহয়? ভাঙি দে তাৰ কঁকালটো ভাঙি দে, এটা লাত মাৰি তাৰ কঁকালটো ভাঙি দে। বাবা তই মোক লোকৰ কথা শুনি মাৰিছ। মই তোৰ ঘৰত নেথাকো, মই এতিয়াই গুচি যাম। যা ওলাই যা ইয়াৰ পৰা, মোক নেলাগে তোৰ দৰে আপা। কিৰে কাকা তই যে মাৰিব নোৱাৰিলি, তই মাৰিব নোৱাৰিলে মোক ক, মই ইয়াৰ মুখ ভাঙি দিম এটা লাত মাৰি। তই মোক মাৰ খোৱালি, মই এই দিনবোৰ মনত ৰাখিম, ইয়াৰ বদলা মই জল্দি ল'ম।